हेलो गाइस की खबर आपनालोक निश्चय भाले सके আজি আমি আহিলো দেওশাল মন্দিৰলৈ খৰাই ভাগ দিবলৈ খৰাই ভাগনো কিহৰ কাৰণে দিব আহিলো আপোনালোকে চাওকচোন ভিডিওটো প্ৰথমে আহি আমি ইয়াতে আপোনাৰ যিখিনি আপোনাৰ খৰাই দিয়া মানে আপোনাৰ দিবে চাকটা বন্ধু আমি ইয়াতে বস্তু কিনিলো তাৰপিছত আমি ভিতৰলৈ সোমাই গলো খৰাই ভাগলৈ ভিতৰতে আমি মুখটা ধুই কৰি ললে যায় পানী গতিকে চাওক ভিতৰটো অলপ ধুই কৰি আমি মানে তাৰপিছত অলপ সোমাই গ'লোঁ অলপ ভিতৰলৈ যাওঁ আমি সোমাই আমি খৰাই চৰাই দি কৰি আহিলোঁ অলপ এটা আমি অলপ উঠিলোঁ এতিয়া সকলোৱে ইয়াতে চাকি বন্তি এইখিনিতে সন্মুখতে চাকি বন্তি জ্বলাই চৌহদটো অলপ উঠাই দিলোঁ সকলোৱে চাওকচোন মন্দিৰলৈ যোৱা কাৰণটো হ'ল আমাৰ নতুনকৈ এখন গাড়ী লৈছিলোঁ গতিকে লগতে বাইকখন আগৰে হয় বাৰু তাকো অলপ মানে দেউজনক অকণ কৰি দিলোঁ মানে অকণ পূজা পাতল কৰি দিব দিলোঁ দেউৱে পূজা পাতল ধুনীয়াকৈ দিছে তেখেতলোকৰ নিয়ম নীতি কৰি ধুনীয়াকৈ সেন্দুৰ চেন্দুৰ পিন্ধাই কৰি ধুনীয়াকৈ পূজা পাতল দি কৰি ধুনীয়াকৈ দিছে এইখনে হ'ল আমাৰ নতুন বাহনখন দুয়োজনে ধুনীয়াকৈ সেন্দুৰ চেন্দুৰ পিন্ধাই ধুনীয়াকৈ পূজা পাতল কৰি তেখেতে ধুনীয়াকৈ পূজা পাতল কৰি দিছে এতিয়া ভালে কুশলে ধুনীয়াকৈ যেতিয়া চলি যায় ইমান ধুনীয়াকৈ ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিওটো কেনে পালে লাইক কমেণ্ট কৰি মোক জনাবচোন আৰু লগতে চেনেলটো মোৰ ফ'ল' কৰি দিব ধন্যবাদ